হাই এভৰিৱান মই মানে কি হ'ল আজি ৰাতিপুৱা এটা নিউজ পালোঁ নিউজ মানে অদ্ভুত মানে গাইছ সেইকাৰণে অদ্ভুত বুলি কৈছোঁ মোক ফোন এটা আহিলে আৰু ক'লে যেন যিটো ৰাখি পিন্ধি আছোঁ বৰ্তমান আপোনালোকে চাই আছে সেই ৰাখিটো খুলি দিব লাগে তো তেওঁ ফোন কৰি পেলাই ক'লে ৰাখিটো খুলি দিয়া বুলি তো মই সুধিছোঁ কিয় কৈছে তুমি খোলা বুলি কৈছে তো মই ৰাতিপুৱা শুই উঠি ৰাখিটো খুলি দিলোঁ তো পিছত তেওঁ কৈ আছে যে এনেকৈ তেনেকৈ ৰাখি পিন্ধাৰ কাৰণে 50জন মানুহ বিহাৰত আৰু ইউ পি আৰু ক'ৰবাত মৰিছে বুলি কৈছে তো গাইছ এইটো হ'ব পাৰে জানো এইটো অসম্ভৱ এটা ঘটনা মৰিছে কিবা বেলেগ কাৰণত মৰিব পাৰে বা কিবা কাৰণত আৰু পূৰ্ণিমাৰ পিছত ভদ্ৰকাল বুলি এটা মানে তিথি য'ত শুভ কাম কৰিব নাপায় তাত ৰাখি পিন্ধাটো মানে পিন্ধিব নাপায় আৰু পিন্ধিলে কিবা অঘটন হোৱাৰ চান্স থাকে তো সেই সময়ত যদি কিছুমানে ৰাখি পিন্ধিছে তো তেওঁলোকৰ সেইটো প্ৰব্লেম আহিব পাৰে বুলি এনে শংকা কৰা হয় কিন্তু গাইজ মই সেইটো নাভাবোঁ যেন এইটো কাৰণে হৈ আছে বুলি আৰু মানুহে মিছা এটা অপবাদ মানে এনেকুৱা হৈছে আপোনাৰ গাইজ চাৰ্ট এখন বনাই দিছে তাত লিখা আছে 12 বছৰ মানুহ এনেকৈ মৰি যাব ৰাখিটো খুলি দিওঁ বুলি ইমানে পষ্ট শ্বেয়াৰ হৈ আছে গাইজ আৰু আপোনালোকে ভুল নাযাব এইবোৰ পষ্ট আপোনালোকে শ্বেয়াৰ নকৰিব এইটো বিহাৰত আছিলে কিন্তু অসমতো বহুত হৈ গ'ল অসমতো ৰাখি বহুত মানে ৰাতিপুৱা শুই উঠিয়ে মানুহ ৰাখি খুলিব দি আছে তো এইটো একেবাৰে ভুল প্ৰচাৰ চলি আছে গাইজ আৰু মই ভাবোঁ যে ৰাখি এটা মানে একদম পবিত্ৰ বান্ধোন এটা হয় আৰু সেইটো কোনো মই ভাবোঁ একো প্ৰব্লেম হ'ব নালাগে বা তেনেকৈ একো চাইণ্টিফিক ৰিজন নাই মই ৰাতিপুৱাৰ পৰা চাই আছোঁ গুগলত চাই আছোঁ কিবা চাই আছোঁ মৰাটো হয় বহুত জেগাত মানুহ মৰিছে কিন্তু কি কাৰণে মৰিছে ক'ৰবাত এক্সিডেণ্ট হৈ মৰিছে ক'ৰবাত নালাত পৰি মৰিছে আৰু ক'ৰবাত বহুত জেগাতে গাইছ মানুহ মৰিছে কিন্তু মানুহকেইটাক বিভিন্ন টাইপছত মৰিছে কিন্তু ৰাখিৰ কাৰণে মৰা নাই গাইছ একো ৰাখিৰ কাৰণে মৰা নাই তো আপোনালোকেও প্লিজ ৰাখি খুলি নিদিব পিন্ধি থাকক একো প্ৰব্লেম নহয় একেবাৰে মিছাতকৈ মিছা অপবাদ বিয়পাইছে মিছা ভুৱা প্ৰচাৰ কৰি আছে তেওঁলোকে একেবাৰে ভুৱা প্ৰচাৰ কৰি আছে তো সেইটোৰ পৰা আঁতৰি থাকক সৎ যিটো হয় সেইটো আঁকোৱালি লওক আৰু ৰাখিৰ কাৰণে একো অসুবিধা নহয় মই কালিৰ পৰা ৰাতিপুৱা খুলি দিলে মায়ে ৰাতিপুৱা শুই থাকোঁতে মায়ে খুলিছে কিন্তু মই গাইজ আকৌ এয়া পিন্ধিয়ে আছোঁ একো প্ৰব্লেম নহয় গাইজ তো এইটোৱে আছিলে নিউজ আৰু বহুতে ভাবি আছে যে 50টা বা 70টা 60টা এনেকৈ মানুহ মৰিছে বুলি মানুহটো 50টা মৰা নাই কিছুমানে বেমাৰত মৰিব পাৰে কিবা এক্সিডেণ্টেল কেছত মৰিব পাৰে কিবা পৰি মৰিব পাৰে তো ৰাখিৰ কাৰণে গাইজ তেনেকুৱা একোৱে নাই তো আপোনালোকে প্লিজ কিবা যদি নিউজ থাকে তেনেকুৱা থাকে আপোনালোকে প্লিজ শ্বেয়াৰ নকৰিব বা ষ্টেটাছ নলগাব তো মানুহে মানে ভয় খাই যাব বহুত মানুহে মানে বহুত বিয়পি গৈছে গাইজ এইটো কেছটো বহুতেই বিয়পি গৈছে যাতে আৰু নতুনে যাতে ভুল নুবুজে সেইকাৰণে এই ভিডিঅ'টো বনাবলগীয়া হ'ল আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব এবাৰ যাতে সকলোৱে গম পায় থেংক ইউ